Question number 1. Anuradha Sharma Pujari was awarded the 2021 Sahitya Academy Award for which novel? কোনখন উপন্যাসৰ বাবে 2021 চনত অনুৰাধা শৰ্মা পূজাৰীক সাহিত্য একাডেমী বঁটা দিয়া হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন ডি, ইয়াত এখন অৰণ্য আছিল। ওকে, নেক্সট কুৱেশ্যন। মদাই গাহাই has been awarded the Sahitya Academy Award of 2021 for which book? কোনখন গ্ৰন্থৰ বাবে মদাই গোহাঁইক 2021 চনত সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন বি, খৰচ ছায়া আৰু হিমালয়। মনত ৰাখিব, এইটো বড়ো সাহিত্য শিতানৰ হয়। ওকে, নেক্সট কুৱেশ্যন। হু ইজ দ্য উইনাৰ অফ যুৱা পুৰস্কাৰ 2021 ফৰ জিউ গানাং চহ? জিউ গানাং চহ গ্ৰন্থৰ বাবে 2021 চনত যুৱা পুৰস্কাৰ কোনে লাভ কৰিছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন বি, গৌতম দৈমাৰী। মনত ৰাখিব, এইখনো বড়ো সাহিত্য শিতানৰ। নেক্সট, ফৰ হুইচ লেংগুৱেজ সাহিত্য একাডেমী has selected দয়া প্ৰকাশ সিনহা for সাহিত্য একাডেমী এৱাৰ্ড 2021? কোনখন ভাষাৰ বাবে দয়া প্ৰকাশ সিনহাক সাহিত্য একাডেমী বঁটাৰ বাবে 2021 চনত বাছনি কৰিছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ, হিন্দী। ওকে, নেক্সট কুৱেশ্যন। হু ইজ দ্য উইনাৰ অফ যুৱা পুৰস্কাৰ 2021 ফৰ দেউকা কোবাই যায়? দেউকা কোবাই যায় গ্ৰন্থৰ বাবে 2021 চনত যুৱা পুৰস্কাৰ কাক প্ৰদান কৰা হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ, অভিজিত বৰা। ওকে, নেক্সট কুৱেশ্যন। হু বেগড দ্য বাল সাহিত্য পুৰস্কাৰ ফৰ হিজ নভেল বকুল ফুলৰ দৰে ইন এছামিজ লেংগুৱেজ? অসমীয়া ভাষাৰ বকুল ফুলৰ দৰে উপন্যাসৰ বাবে বাল সাহিত্য পুৰস্কাৰ কোনে লাভ কৰিছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন চি, মৃণাল চন্দ্ৰ কলিতা। নেক্সট কুৱেশ্যন। হু বেগড দ্য বাল সাহিত্য পুৰস্কাৰ ফৰ হিজ বুক দিখুৰা চলো বাথা ইন বড়ো লেংগুৱেজ? বড়ো ভাষাৰ দিখুৰা চলো বাথা নামৰ কিতাপৰ বাবে কোনে বাল সাহিত্য পুৰস্কাৰ লাভ কৰিছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন ডি, ৰত্নেশ্বৰ নাৰ্জাৰী। ওকে, নেক্সট কুৱেশ্যন। হু হেজ বিকাম দ্য ফাষ্টেষ্ট ইণ্ডিয়ান টু ৰিচ 100 টেষ্ট ডিছমিচেলছ? 100টা টেষ্ট ডিছমিচেলত উপনীত হোৱা দ্ৰুততম ভাৰতীয় খেলুৱৈজন কোন? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন ডি, অপচন এ, ঋষভ পন্থ। ওকে, নেক্সট কুৱেশ্যন। হু উইল বি কনফাৰ্ড দ্য ৰংবং তেৰাং ইণ্টিগ্ৰেশ্যন এৱাৰ্ড 2022? ৰংবং তেৰাং একত্ৰীকৰণ বঁটা 2022 চনত কাক প্ৰদান কৰা হ'ব? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ, ডক্টৰ পীতম্বৰ দেৱ গোস্বামী। ওকে, নেক্সট কুৱেশ্যন। হুইচ নেশ্যন ওন দ্য U19 এছিয়া কাপ? কোনখন ৰাষ্ট্ৰই অনূৰ্ধ্ব-19 এছিয়া কাপ জিকিছিল? কোনখন ৰাষ্ট্ৰই? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ, ইণ্ডিয়া। ওকে, নেক্সট কুৱেশ্যন। ইউনিয়ন এডুকেশ্যন মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধান হেজ ৰিচেণ্টলি ষ্টাৰ্টেড হাউ মেনি ডেজ পঢ়ে ভাৰত অভিযান? কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে শেহতীয়াকৈ কিমান দিনৰ বাবে পঢ়ে ভাৰত অভিযান আৰম্ভ কৰিছে? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন ডি, 100 ডেজ। ওকে, নেক্সট কুৱেশ্যন। হু হেজ বিন এপইণ্টেড এজ দ্য ডিৰেক্টৰ অফ কালচাৰেল এফেয়াৰ্ছ অফ আছাম? সাংস্কৃতিক পৰিক্ৰমা সঞ্চালক হিচাপে অসমৰ কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ, ডক্টৰ দেৱজিৎ খনিকৰ। ওকে, নেক্সট কুৱেশ্যন। হু হেজ বিন এৱাৰ্ডেড দ্য ৰঙানদী শিল্পী এৱাৰ্ড অফ 2022? 2022 চনৰ ৰঙানদী শিল্পী বঁটা কাক প্ৰদান কৰা হৈছে? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন বি, ৰবীন ডলি। ওকে, নেক্সট কুৱেশ্যন। দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট হেজ ৰিচেণ্টলি এনাউন্সড টু পষ্টপন দ্য চেনচাছ 2021 টিল হুৱেন? কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ 2021 চনৰ লোকপিয়ল কেতিয়ালৈকে স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে? কেতিয়ালৈকে? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন ডি, ছেপ্টেম্বৰ 2022। ওকে, নেক্সট কুৱেশ্যন, আৰু এইটোৱে আজিৰ লাষ্ট কুৱেশ্যন। হুইচ প্লেয়াৰ অফ দি ইণ্ডিয়ান টিম হেজ ৰিচেণ্টলি বিন মেড ইণ্ডিয়াছ 34th টেষ্ট কেপ্টেইন? ভাৰতীয় দলৰ কোনজন খেলুৱৈক শেহতীয়াকৈ ভাৰতৰ 34তম টেষ্ট অধিনায়ক কৰা হৈছে? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন চি, KL ৰাহুল। ওকে।